এপাহ ক'লা গোলাপৰ কাহিনী। ক'লা গোলাপ দেখিছা কেতিয়াবা? নাই দেখা নহয়? আচৰিত, গোলাপ ফুলৰ ৰংনো বাৰু কেতিয়াবা ক'লা হ'ব পাৰেনে? পাৰে। ভালপোৱাৰ তিক্ততাৰে ৰঙা গোলাপ পাহিৰ ৰং ক'লালৈ ৰূপান্তৰিত হ'ব পাৰে। বৰ সযতনে ৰাখিছিলোঁ হৃদয়ৰ এচুকত অজস্ৰ ভালপোৱাৰে এপাহি তেজাল ৰঙা গোলাপ। সময়ৰ সোঁতত ভালপোৱাবোৰে মোৰ লগ এৰি গ'ল। তেতিয়াই আকলোৱা হৃদয়খনে বিষণ্ণতাবোৰক আঁকোৱালি ল'লে আৰু ভগা হৃদয়খনত জন্ম হ'ল এপাহ ক'লা গোলাপ। সলনি হৈ গ'ল সেই ছোৱালীজনীৰ জোন সদৃশ মুখখনে সেই মিঠা হাঁহিটি। চিৰদিনৰ বাবে নিস্তব্ধ আবেলিবোৰ তাইৰ এতিয়া প্ৰিয় আৰু মৌনতা তাইৰ পৰিচয়। খন্তেকতে জাহ যোৱা সপোনবোৰক সোঁৱৰি তাই আজিও উচুকি উঠেও। ভালপোৱাৰ বিশাল সাগৰখনে তাই হেৰুৱাই পেলালে প্ৰেমৰ খাল। দুচকু যেন এতিয়া ভাগৰি পৰিল চকু পানী নিগৰাই। নিৰ্জনতাই উজাগৰি ৰাতিবোৰত তাইৰ এতিয়া সংগী হৈ পৰিল। সদায় আন্ধাৰলৈ ভয় কৰা তাইজনীৰ এতিয়া আন্ধাৰেই প্ৰিয় আৰু তাইৰ এতিয়া প্ৰিয় ৰং ক'লা। জীৱনৰ 10টা পেজত স্বপ্নদষ্টা তাইজনীয়ে ৰচিলে এপাহ ক'লা গোলাপৰ কাহিনী।